উজনিত মিয়াক 24 ঘণ্টাৰ সময়সীমা। মিয়া হয়নে নহয়? তোৰ অৰিজিনেল ঘৰ ক'ত? অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওঁ। মোৰ ইয়াতে আজি বহু সেইটো সোধা নাই, তোৰ অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওঁ। মোৰ জন্মস্থান হৈছে হুজাই। হুজাই তই হুজালে বুজি যা, ইয়াত নহ'ব। ইয়াত কেলে আছ? তোৰ ঘৰ হুজাই বা হুজালে লাগে। তোক মই 24 ঘণ্টা সময় দিছো, 24 ঘণ্টা সময় দিছো। এই ডেম খালী কৰি ইয়াৰ পৰা হুজালে যাব লাগিব। অৱস্থা বেয়া কৰি দিম কিন্তু নহ'লে। শুনিছ নে কি কৈছো? কাণ খুলি উলিয়াই পিনে মোৰ ক, শুনিছ নাই? 24 ঘণ্টা সময় দিছো, 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা হুজালে যাব লাগিব, ইয়াত নহ'ব। হুজাই পৰা আহি ইয়াত কৈ বহি নোৱাৰে। এই মিয়াখিনি দুখীয়া মানুহ, খাটি খোৱা মানুহ, সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা, বাগি পৰা গছ, হালি পৰা গছত বাগি কুঠাৰ মৰা। তো এনেকুৱা চাওক, আমি থকালৈকে একদম চিধা কথা, আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম। কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে, ইয়াত ভাড়া কৰি আছে, ভাড়া কৰি থাকে। যদি সি বাংলাদেশী হয়, তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব। সেই বাংলাদেশীক আঙুলি টুৱাবৰ কাৰণে এখন আইন আছে, সেই বাংলাদেশীক খেদিবৰ কাৰণে এখন আইন আছে, এটা প্ৰশাসন আছে। আইন আৰু প্ৰশাসনৰ ঊৰ্ধত, সংবিধানৰ ঊৰ্ধত যোনেই যাব আমি মাতিম আৰু মাতিয়ে থাকিম। উজনি অসমত মিয়াৰ বিৰুদ্ধে মাৰাথান অভিযান জাতীয় সংগ্ৰামী সেনাৰ। সন্দেহযুক্ত নাগৰিকৰ বাবে উজনিৰ পৰিৱেশ বিঘ্নত হোৱাৰ অভিযোগ তুলি 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰাৰ নিৰ্দেশ। তহঁতি মিয়াই ইয়াত আহি উদ্ভণ্ডালি কৰিব নিদিওঁ আমি। ইয়াত এইবোৰ কাৰোবাৰ কৰিব নিদিওঁ, ইয়াত কাৰোবাৰ কৰিব নোৱাৰিম। তহঁতি য'ৰ পৰা আহিছিল তলৈ লাগে যা, ইয়াত নহ'ব। উজনি অসমত মুঠতে তহঁতৰ মিয়াৰ দপদপনি কোনো কাৰণতে নচলিব, মানে নচলিব। শুনিলি নহয় কি ক'লো? 24 ঘণ্টা সময় দিছো, 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা হুজালে যাব লাগিব, ইয়াত নহ'ব। হুজাই পৰা আহি ইয়াত কৈ বহি নোৱাৰ না। আমাৰ কথাবিলাক স্পষ্ট। এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ দপদপনি আমি কোনো কাৰণতে সহ্য নকৰোঁ। আৰু আমি ইতিমধ্যে যোৱাকালি কৈছোঁ যে আজিৰ তাৰিখৰ পৰা আমি শিৱসাগৰ জিলালৈকে ধৰি উজনি অসমত মিয়া বিৰোধী আমি অভিযান চলাম। আৰু পুৱা আমি 4টা বজাৰ পৰা আমি শিৱসাগৰত মিয়া বিৰোধী অভিযান চলাইছোঁ। পুৱা 4টা বজাত আজি এখন যিহেতু শিৱসাগৰ কৃষক বজাৰ বহে, আৰু সেই কৃষক বজাৰখনলৈ নামনি অসমৰ পৰা বিভিন্ন ধৰণৰ মিয়াই ইয়াত আপোনাৰ বজাৰ দিবলৈ আহে। গতিকে সেই শাক পাচলি গাড়ী আমি উভতাই পঠাইছোঁ। তাৰপিছত আমি শিৱসাগৰত থকা যিবিলাক লোহাৰ ডেম আছে, লোহাৰ ডেমবিলাকলৈ আমি গৈছোঁ, আৰু লোহাৰ ডেমত থকা মিয়াসমূহক আমি অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰিবলৈ আমি তেওঁলোকক দাবী জনাইছোঁ। অন্যথা আমাৰ কথা স্পষ্ট হয়, উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, নহ'লে কিন্তু পিটন খাবলৈ আজৰি। জাতীয় সংগ্ৰামী সেনাৰ এই অভিযানৰ বিৰুদ্ধে সৰব হৈ উঠিল শিৱসাগৰৰ খিলঞ্জীয়া মুছলমান তথা ভাড়াঘৰৰ মালিক ইউনুছ তামুলী। হাঁহি উঠিছে কথাটো যে সংবিধানৰ ঊৰ্ধত কোন, আইনৰ ঊৰ্ধত কোন? যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি কোনোবা আছে আমি নাজানো, প্ৰথম দেখিছোঁ। নগাঁৱৰ পৰা মানুহ শিৱসাগৰত আহি শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব, কিবা আচৰিত কথা। গতিকে ইয়াত যদি কোনোবাই কয় যে শিৱসাগৰ খালী কৰি দিব লাগিব, নগাঁৱৰ মানুহে তো এজ এ মানুহ হিচাপে নগাঁৱৰ মানুহজনক খেদাব নোৱাৰিব। আৰু সেইটো প্ৰতিবাদ আমি সদায় কৰিম, যে সি যোনেই হওক, সি যোন সংগঠনেই হওক। আজি অপেনলি মই আপোনালোকক সংবাদ মাধ্যমৰ আগত কৈছোঁ, শিৱসাগৰত নগাঁৱৰ মানুহ, নট মিয়া, নগাঁৱৰ মানুহক শিৱসাগৰত খেলিব নোৱাৰিব। যদি শিৱসাগৰৰ মানুহ নগাঁৱত থাকিব পাৰিব নাই তেনেহ'লে? ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কথা নাই নহয়। যদি অখিলঞ্জীয়া হয় তেন্তে বাহিৰৰ যিখিনি অনা অসমীয়া সেইখিনিয়ে কেনেকৈ বেপাৰ কৰি আছে ইয়াত? কেনেকৈ বেপাৰ কৰি আছে? সিদিনা দেখোন আমাৰ পাঞ্জাৱ প্লেয়াৰগৰাকীক, যিগৰাকীক ৰাস্তাৰ মাজত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেখেতক শালীনতা নষ্ট কৰিলে, তাৰপাছত মাফ খুজিলে, সীমান্তে ক্ষান্ত। কিন্তু তেনেহ'লে সেই মাৰোৱাৰী সম্প্ৰদায়খিনি কোনোবা খেদাবলৈ দম আছে নেকি? মানে এই মিয়াখিনি দুখীয়া মানুহ, খাটি খোৱা মানুহ, সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা, বাগি পৰা গছ, হালি পৰা গছত বাগি কুঠাৰ মৰা। তো এনেকুৱা চাওক, আমি থকালৈকে একদম চিধা কথা, আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম। কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে, ইয়াত ভাড়া কৰি আছে, ভাড়া কৰি থাকে। যদি সি বাংলাদেশী হয়, তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব। সেই বাংলাদেশীক আঙুলি টুৱাবৰ কাৰণে এখন আইন আছে, সেই বাংলাদেশীক খেদিবৰ কাৰণে এখন আইন আছে, এটা প্ৰশাসন আছে। আইন আৰু প্ৰশাসনৰ ঊৰ্ধত, সংবিধানৰ ঊৰ্ধত যোনেই যাব আমি মাতিম।